So, seventh step of manifestation. The step number 1, be clear in your vision. আমি যদি এটা manifestation জানি বুজি কৰিব লাগে, ফাৰ্ষ্ট আমি ক্লিয়াৰ হ'ব লাগিব যে এক্সেক্টলি আমাক কি লাগে। এটা ছাৰে মাত্ৰ ক'লে ছাৰ মই 100 ষ্টুডেণ্ট বিচাৰিছিলোঁ 104টা হ'ল, যদি 200 বিচাৰিলেহেঁতেন 200 হ'লে, কিন্তু যদি বিচাৰিলেহেঁতেন বেছি ষ্টুডেণ্ট লাগে একো নহ'লহেঁতেন। চ' ফাৰ্ষ্ট যিটো বস্তু আপুনি মেনিফেষ্ট কৰিব বিচাৰে, ফাৰ্ষ্ট ইউ হেভ টু বি ক্লিয়াৰ হোৱাট এক্সেক্টলি ইউ ৱান্ট ইন ইয়ৰ লাইফ। আপোনাক এক্সেক্টলি কি লাগে লাইফত। যেতিয়া আপুনি এইটো ক্লিয়াৰ হ'ব যে মোক এক্সেক্টলি কি লাগে, তেতিয়া আপোনাৰ ব্ৰেইনটোৱে সেইটো বস্তু চল্ভ কৰাৰ কাৰণে অপৰচুনিটি বিচাৰিব। মই এটা সৰু এক্সাম্পল দিওঁ আপোনাক। আপুনি এটা ৰেল ষ্টেচনত গৈছে, টিকেট কাউণ্টাৰত গৈছে, গৈ পেলাই কৈছে যে মোক এটা ট্ৰেইনৰ টিকেট দিয়ক। তেওঁলোকে কৈছে কোন ঠাই দিম, দিয়ক কিবা এটা, দিলে হ'ল। মোৰতো ছাৰ ট্ৰেইনত উঠাৰ ইচ্ছা, আপুনি দিয়ক য'ত দিয়ে। আপুনি তাত 3 ঘণ্টা বহি থাকিলেও একো টিকেট নাপায়, ৰাইট? আপোনাক এটা এড্ৰেছ লাগিব লাইফত, যে আপুনি যাব ক'ত। এতিয়া আমি যদি আপোনালোকে যদি ইয়াত আহোঁতে আগতে এইটো প্লেনত আহি পোৱা নাই, আপোনালোকে কি কৰিছে, মেপত জাগাটোৰ নাম লিখি দিছে, তেতিয়া মেপে আপোনাক ৰাস্তাটো দেখুৱাইছে। যদি আপোনাক আপোনাৰ ব্ৰেইনে, ইউনিভাৰ্ছে, ভগৱানে আপোনাক ৰাস্তাটো দেখাব লাগে, প্ৰথম ঠিক কৰিব লাগিব যাব ক'ত। ৰাস্তা কিহৰ দেখাব, ৰাইট? তো এক্সেক্টলি কি লাগে। এতিয়া বহুত মানুহে কয় মোৰ হেল্থটো ভাল হ'ব লাগে। কাক কম ভাল হেল্থ? কোনটো ভাল হেল্থৰ ডেফিনেশ্যন, ৰাইট? কাৰোবাক লাগে মোৰ ধনী হ'ব লাগে। ধনী মানে কি, কাক ধনী বুলি কয়? ধৰক মই কৈছো যে মোৰ ধনী হ'ব মন আছে। এতিয়া এই ধৰি লওক যিকেইটা ষ্টুডেণ্ট আহিছে, তেওঁলোকৰ কাৰণে মাহত 10,000 টকা ইনকাম কৰে ধনী। এতিয়া তেওঁলোকৰ লগৰ যদি কোনোবা এটা মাহত 10,000 টকা ইনকাম কৰিছে, এই ধনী বোৰে ই মাহত 10,000 টকা ইনকাম কৰে। এতিয়া তাৰ ধনীটো যদি মোৰ তাত মেনিফেষ্ট হৈ যায়, হয় নাই? তো ধনী ৱৰ্ডটোৰ বেলেগ বেলেগ ডেফিনেশ্যন আছে নে নাই? চবৰে কাৰণে বেলেগ বেলেগ হয় নহয়? মোৰ কাৰণে ধনী ৱৰ্ডটো বেলেগ হ'ব, আপোনাৰ কাৰণে ধনী ৱৰ্ডটো বেলেগ হ'ব, আম্বানীৰ কাৰণে ধনী ৱৰ্ডটো বেলেগ হ'ব। এতিয়া আম্বানী যদি মাহত ক'ৰবাত 1000 কোটি টকা প্ৰফিট কমি যায়, সি হ'ব মই দুখীয়া হৈ গ'লো। এতিয়া সি যিটো লেভেলক দুখীয়া বুলি কয়, সেইটো আমাৰতো গোটেই অসমৰ মানুহখিনি ধনী হ'লেও সিমান ধনী হ'ব নোৱাৰি। Everyone have a different definition. তো আমাক এক্সেক্টলি কি লাগে? যেনেকৈ আমাৰ লাগে যে লাইফৰ গ্ৰোথ লাগে, বাট কিহত গ্ৰোথ লাগে, কিমান গ্ৰোথ লাগে, সেই এক্সেক্টলি যেতিয়ালৈকে আমি ষ্ট্ৰাকচাৰটো নাপাওঁ, তেতিয়ালৈকে মেনিফেষ্টেশ্যনে কাম ষ্টাৰ্ট কৰিব নোৱাৰে। ধৰি পাৰিছে? মোৰ এটা ইচ্ছা আছিল যে মই প্ৰায় এইটো বস্তু মেনিফেষ্ট কৰিব ট্ৰাই কৰিছিল যে মোৰ ফোনটো যেতিয়া মই গেলাৰীটো এনেকৈ চেক কৰিম, তাত ঢেৰ মোৰ ষ্টেজত উঠি থকা ফটো আহিব লাগে। এনেকৈ স্ক্ৰল কৰিলে অকল মই ষ্টেজত উঠি থকা ফটোই হ'ব লাগে। ষ্টেজত অডিয়েঞ্চ, ষ্টেজ, অডিয়েঞ্চ, ষ্টেজ, অডিয়েঞ্চ, ষ্টেজ, অডিয়েঞ্চ। আৰু আজি এক্সেক্টলি সেইটো হৈ আছে মোৰ লাইফত। এইটো মেনিফেষ্ট কৰিলোহেঁতেন যে মোৰ লাইফত কিবা এটা ভাল কাম কৰিব ইচ্ছা আছে, মোৰো কেতিয়াবা ষ্টেজত ভাষণ দিব ইচ্ছা আছে, নহ'লহেঁতেন, হয়তো এবাৰো ক'ৰবাত দিব পাৰিলোহেঁতেন। বাট আজি মই যিটো জীয়াই আছো, ইটছ এ ড্ৰিম, যিটো এক্সেক্টলি মই জীয়াই আছো। অ'কে, সেইদিনা আমি কিবা এটা ৰবি গুপ্তা বুলি এজন কমেডিয়ান আহিব, তো মোক মোৰ ভাইটিটোৱে ক'লে যে দাদা আমি তাত যাম। অ'কে, ঠিক আছে বোলে, ক'ত টিকেট কাটিব বোলে? বুক মাই শ্ব'ত। তো আমি বুক মাই শ্ব'ত টিকেট কাটিব মানে স্ক্ৰল কৰি থাকোঁতে মূৰত এটা বস্তু সেইদিনা মূৰত লাগি গ'ল যে এদিন মোৰ প্ৰগ্ৰেমো বুক মাই শ্ব'ত বুক হ'ব। আৰু 2026 মই আপোনালোক কৈ থলো, বাই দ্য এণ্ড অফ 2028 মই এইটো কৰি দেখাম
যে এনেকুৱা ল অফ এট্ৰেকশ্যন ৱৰ্কশ্বপ এটেণ্ড কৰিব লাগিলে কোনো কাষৰ মানুহে নহয়, ডাইৰেক্ট বুক মাই শ্ব'ত টিকেট কাটি আহিব লাগিব। আই এম গোয়িং টু মেনিফেষ্ট ইট। মইতো আপোনালোকক আজি 2 বছৰ আগতে প্ৰেডিক্ট কৰি কৈ থৈছোঁ যে বাই দ্য এণ্ড অফ 2020 ইট উইল বি হেপেন। বিকজ মোক একজেক্টলি কি লাগে মই ক্লিয়াৰ। মই একজেক্টলি মই ভিজুৱেলাইজ কৰিব পাৰিছোঁ যে কোনোবাই বুক মাই শ্ব'ত গৈছে, বোলে জগদীশৰ ক'ত ক'ত প্ৰগ্ৰেম আছে, বোলে যোৰহাটত প্ৰগ্ৰেম আছে, বোলে ইমান টকাৰ টিকট এনেকুৱা দিলোঁ, একদম ফাৰ্ষ্ট শ্ব'ত ইমান টিকেট, ছেকেণ্ড শ্ব'ত ইমান টিকেট, থাৰ্ড শ্ব'ত ইমান টিকেট, ইয়াতে গৈ বোলে বুক কৰিলোঁ। একজেক্টলি তাক মই মেনিফেষ্ট কৰাৰ কাৰণে মই একজেক্টলি ক্লিয়াৰ কৰিছোঁ যে মোক একজেক্টলি কি লাগে। বেলেগ এপৰো নহয়, মোক বুক মাই শ্ব'তে লাগে। অ'কে, এইটো মইতো পাষ্টৰিটাৰ বাদ দিয়ক, মই ফিউচাৰৰ কথাটো কৈ আছোঁ। এতিয়া যিটো হৈ গ'ল সেইটো কৰোঁতে লাগিব ছাৰ, হোৱাৰ কাৰণে কৈছে, বাট মই ফিউচাৰৰ কথা কৈছোঁ যে এইটো একজেক্টলি হ'ব। ৰাইট? চ' মেনিফেষ্টেশ্যনত ইউ হেভ টু বি ক্লিয়াৰ আপোনাক লাইফত কি লাগে। যিজনে যি পাইছে, আজি জুবিন দাই যিটো লাইফ পাইছে, তেওঁ একজেক্টলি সেইটো লাইফে মেনিফেষ্ট কৰিছে। মই এনেকুৱা এজন ছিংগাৰ হ'ব মন আছে যোনে বেলেগক সহায় কৰে, বেলেগক হেৰি কৰে। মই একদম পুৰা হাই লেভেল, একদম অমুক পুৰা এণ্ট্ৰিত লোৱা টাইপ ছিংগাৰ, যাৰ বহুত নেম ফেম আছে, একদম তেওঁ সেইটো বিচৰাই নাছিল, সেইকাৰণে নাপালে। হয় না? আজি জুবিন দাক আমি চেলিব্ৰিটি বুলি ভাবো জানো? আমাৰতো ঘৰৰ মানুহ আছিল, ঘৰৰ মানুহটো ঢুকাল, আমি কোনোবা চেলিব্ৰিটি ঢুকা যেন কৰোঁ নেকি? নহয় ন? সেনেকৈতো চেলিব্ৰিটি বহুত ঢুকালে, হয় নাই? কেতিয়াবাতে ধৰ্মেন্দ্ৰ ঢুকাই গ'ল, কিন্তু আমি তেনেকৈ কৰিছোঁ জানো? নাই কৰা। বিকজ তেওঁ সেইটো নিজৰ কাৰণে বিচৰাই নাছিল। আমি সেইটোৱে পাম একজেক্টলি আমি যিটো বিচাৰোঁ। বাট ইন 90% কেচেছত প্ৰব্লেমটো কি হয়? উই আৰ নট ক্লিয়াৰ হোৱাট একজেক্টলি উই ৱান্ট। মই যে আপোনালোকক আজি ইয়াতে সুধিছিলোঁ যে আপোনালোকে ইয়াত আজি কি এক্সপেক্টেশ্যন লৈ আহিছে। যদি এক্সপেক্টেশ্যনটো ক্লিয়াৰ যে মই এইটো জেগাত আছোঁ, ইয়াৰ পৰা এইটো জেগাত যাব লাগে, তাৰ কাৰণে মই কিবা এটা টেকনিক তাৰ পৰা লৈ আহিব পাৰিলে মই পাই যাম, দেন এই ছেম ৱৰ্কশ্বপটোৰ বেনিফিটটো বেছি হ'ব। ক্লিয়াৰ? চ' যেতিয়া আপোনালোকে কিবা এটা মেনিফেষ্ট কৰিব বিচাৰিব, ফাৰ্ষ্ট ক্লিয়াৰ কৰক যে আপোনাক কি লাগে, আপোনাৰ ভিজনটো ক্লিয়াৰ কৰক যে আপুনি একজেক্টলি বস্তু দেখাত কেনেকুৱা হ'ব বিচাৰিছে। চাওক, হওঁতে অকণমান বেলেগ হ'ব পাৰে, ইটছ অ'কে, বাট আপোনাৰ ব্ৰেইনত বস্তুটো সদায় একে থাকিব লাগে। আপোনাৰ এনেকুৱা হ'ব নালাগে যে আজি আপুনি মেনিফেষ্ট কৰিব কিবা এটা বেলেগ বিচাৰি আছে, কাইলৈ আপুনি বেলেগ বিচাৰি আছে, পৰহি বেলেগ বিচাৰি আছে, সেইটো কেতিয়াও হ'ব নালাগে। এটা সৰু এক্সাম্পল দিওঁ। ধৰক দাদাৰ 2জন ভনীয়েক আছে। মই আহিছোঁ বোলে, দাদা মই CK জগদীশ, মই এনেকুৱা ল অফ এট্ৰেকশ্যন কোচ হয়, ছাকচেছফুল হয়, মই আপোনাৰ ভণ্টিক বিয়া পাতিব বিচাৰোঁ। তেওঁ প্ৰথমৰ কাৰণে ভালেই লাগিব, বোলে ঠিকে আছে, যদি ল'ৰাটো অলপ ছাকচেছফুল হয়, অ'কে ঠিক আছে দিম। কোনজনী ভণ্টিক? ছাৰ যিজন দিয়ে। এতিয়া কি হ'ব? তেওঁ যদি দিব মন আছিলোঁ, দিবনে? অবভিয়াছলি নিদিয়ে। কিয়? বিকজ আই এম নট ক্লিয়াৰ কি লাগে। তেওঁ ভাবে কি থাৰ্কি মানুহ এইটো, ৰাইট? সেইটো আমাৰ চবৰে ক্ষেত্ৰত। আমাৰ যদি আমি জানো যে আমাৰ ভণ্টিক, আমাৰ ছোৱালীক কোনোবা এজন ল'ৰাই বহুত ভাল পায় আৰু ল'ৰাজন লাইফত ছাকচেছফুল হয়, বেয়া এডিকশ্যন নাই, ইটছ অ'কে, আমাৰ দিবৰ কাৰণে ৰেডি। বা যদি সি কয় বোলে যাক দিয়ে দিলে হ'ল, ইটছ নট গোয়িং টু ৱৰ্ক। তো আমাৰ লাইফত আমি এনেকুৱা হ'ব নালাগে যে যি পালে হ'ব লৈ ল'ম। ৰাইট? কালি আমি ব্ৰেইন ৱৰ্কত গ'ল ছেটিং কৰি থাকোঁতে কোনোবা এজনী পাইছিল, মই মনত নামটো, তেওঁ কৈছে যে মোৰ গ'ল ছেটিংটো হ'ল যে মোক কিবা এটা চাকৰি লাগে, কিবা এটা। বোলো কি, কোনটো চাকৰি? ছাৰ হ'লেই হ'ল। এই হ'লেই হ'লটোত মেনিফেষ্টেশ্যন কেতিয়াও নহয়। আইদাৰ A লাগে নতুবা B লাগে, হ'লেই হ'লটো কেতিয়াও নহয়। এবাৰ কি হ'ল জানো? এবাৰ মানে এজন মানুহে স্বৰ্গত ফুৰিব গ'ল, তাৰ পইচা বেছি আছিল, টিকট কাটি স্বৰ্গত ফুৰিব গ'ল। যে তাক লগত এই নাৰদ আছিল, নাৰদে তাক লগত লৈ গ'ল, বোলে আমি ফুৰাই তক স্বৰ্গ দেখাওঁ। তো স্বৰ্গ দেখাই আছিল, এহেঁতে দেখি পেলাই যে এখন তাৰমানে পাহাৰ টাইপ বনি আছে আৰু চব গিফ্ট পেকিং কৰাই আছে তাত। তো তেওঁ নাৰদক সুধিলে যে প্ৰভু এইবোৰ কি বস্তু? এইবোৰ ধেৰ গিফ্ট কিবা পৰি আছে, কি হ'ল? বোলে নকবা দিয়া, বোলে পৃথিৱীৰ মানুহবিলাকে আমাক কিবা কিবি খোজে, যেতিয়া বস্তুটো খোজে আমি এতিয়া ভগৱান মানুহ দিব লাগিবই। যেতিয়া বস্তুটো খোজে তাৰ পৰা আমি বস্তুটো বনাওঁ, তাক
মেৰামতি কৰোঁ, তাক পেকিং কৰোঁ, তো যেতিয়ালৈকে পেকিং চেকিং কৰি ডেলিভাৰ কৰিব টাইম হয় তেওঁ বেলেগ এটা বস্তু খুজি দিয়ে, আকৌ আগৰটো থাকি গ'ল জমা, আকৌ নেক্সটটো ৰেডি কৰালৈকে প্ৰচেছলৈকে দিব খোজো তেতিয়ালৈকে আৰু কিবা এটা বেলেগ বস্তু খুজি দিয়ে, আকৌ আগৰটো জমা হ'ল, সেনেকে জমা হৈ 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 ইয়াত পৰি গৈছে, জমা বেছি হৈছে, মানুহে পাইছে কম। কিয়? কাৰণ আমি ক্লিয়াৰ নহওঁ আমাক কি লাগে। চবতকে ডাঙৰ প্ৰব্লেম। যদি আপুনি চাব লাগে যে ক্লিয়াৰ ভিজন কাক কয়, আপুনি আপোনাৰ যদি ঘৰত সৰু বাচ্চা আছে বাচ্চাকেইটাক চাব, তেওঁলোক পুৰা ক্লিয়াৰ কি লাগে, মোক পিংক কালাৰৰ চকলেটটোৱে লাগিব, নিদিয়ালৈকে মাটিত বাগৰি বাগৰি কাণ দি হাবাজুৰি খাই দিব, মোক এইটোৱে লাগিব। তেওঁলোকক আপুনি বেলেগ বস্তু ডাইভাৰ্ট কৰিব খুজিলেও ডাইভাৰ্ট কৰিব নোৱাৰে। সেই টাইপৰ জেদটো, সেই টাইপৰ জুনুনটো, সেই টাইপৰ ডেডিকেশ্যনছটো আপোনাক লাগিব যদি আপুনি মেনিফেষ্টেশ্যন কৰিব বিচাৰে। সেইকাৰণে মেনিফেষ্টেশ্যনত আপোনাৰ উইচবিলাক পূৰণ নহয়, মেনিফেষ্টেশ্যনত আপোনাৰ নিডবিলাক পূৰণ হয়।